হেল্ল' এভৰিৱান, মোৰ চেনেল ৰীমা হোম ষ্টাইল কুকিঙলৈ মই সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত এটা ৰেচিপি লৈ আহিছোঁ। চজিনাৰ চৰচৰি বনাইছোঁ। মইনো কেনেকৈ বনাইছোঁ আপোনালোকৰ ওচৰতে লৈ আহিছোঁ। আহকচোন কি লৈছোঁ। মই লৈছোঁ আলু এটা, চজিনা, পিঁয়াজ এটা, বিলাহী আৰু অকণমান আদা নহৰু। আৰু এইখিনি সৰিয়হ মই তিয়াই থৈ দিছিলোঁ, তাতে একেলগে জলকীয়াও মই দি থৈ দিছোঁ। এয়া আলুখিনি দি দিলোঁ ফ্ৰাই হ'বলৈ, তাতে নিমখো দি দিলোঁ। কি জানো কেমেৰাটো মোৰ দেখুওৱা নহ'ল আৰু মোৰ আলুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই আলুখিনি উঠাই দিলোঁ। চেম তেলতে মই চজিনাখিনি অকণমান ভাজি ল'ম, নিমখ অকণমান দি পিনে ভাজি লোৱাৰ পিছত মই বেছি নাভাজোঁ, অকণমান ভাজি মই চজিনাখিনি উঠাই থ'লোঁ। চেম মই তেলতে আকৌ দিলোঁ পিঁয়াজখিনি, লগতে দিলোঁ আদা নহৰু। আৰু এতিয়া এইখিনি মই ভালদৰে অকণমান মিহলোৱাৰ পিছত ইয়াতে দি দিলোঁ মই বিলাহীখিনি সিজিবলৈ অকণমান নিমখ দি পিনে ভালদৰে এইখিনি মিহলাই পিনে এতিয়া ঢাকনিখন মাৰি দিলোঁ সিজিবলৈ। আৰু সৰিয়হটোত মই জলকীয়া আৰু অকণমান নিমখ দি পিনে ফাইন পেষ্ট বনাই ল'ম। আৰু এইখিনিতে চাইছোঁ মোৰ প্ৰায়খিনি সিজিলে, গলি গ'ল মোৰ বিলাহীখিনি। এতিয়া দিলোঁ জিৰা, ধনিয়া আৰু অকণমান ৰেড চিলি পাউডাৰ। এইখিনি ভালদৰে মিহলোৱাৰ পিছত মই আধা কাপ পানী দিছোঁ, যাতে গোটেই মছলাবোৰ ভালদৰে সোমাই যায়। আৰু এতিয়া লগতে দি দিলোঁ চজিনা আৰু আলুখিনি, যাতে গোটেই মছলাবোৰ মোৰ চজিনা আৰু আলুখিনি যাতে সোমাই যায়। এতিয়া অকণমান দেৰি মই ঢাকনিখন লগাই দিলোঁ। এয়া মোৰ হাজবেণ্ডে লৰাইছে। এতিয়া ল'ৰাটোৱে আমনি কৰা দেখি পিনে তেৱে ক'লে দিয়া মই লৰাই দিওঁ। আৰু এইখিনিতে মোৰ দেখিছে প্ৰায়খিনি মছলা সোমাই গ'ল মোৰ আৰু আলুখিনিও সিজিলে। এতিয়া যিখিনি মই পিচি থৈছিলোঁ সৰিয়হখিনি, এইখিনি ঢালি দিলোঁ আৰু মোৰ মিক্সিত লাগি থকাখিনিও মই দি দিলোঁ। হালধি মই তেলতে আলু ফ্ৰাই কৰোঁতে দিছিলোঁ, সেইকাৰণে মই এতিয়া নাই দিয়া। ঢাকনিখন আঁতৰাই অকণমান মই নিমখ দিছোঁ, কাৰণ মোক নিমখ অকণমান লাগিব বুলি ভাবি মই অকণমান নিমখ দিলোঁ। আপোনালোকে টেষ্ট কৰি পিনে চাই দিব। আৰু মোৰ প্ৰায়খিনি হ'লেই মোৰ চৰচৰি। এইখিনিতে মই অকণমান নমাই থৈ দিম বুলি ভাবিলোঁ। আৰু এতিয়া ইয়াতে দিছোঁ কেঁচা ধনিয়া। সঁচাকৈ বহুত ধুনীয়া লাগে, খাই চাব। আপোনালোকেও মোক কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে। যদি ভাল লাগে মোক নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ এইখিনিতে সামৰিলোঁ। নেক্সট ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম। থেংক ইউ।